Hello guys, Knowledge Assamese channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। বহুদিন ভিডিও আপলোড দিয়া নাই যেহেতু আজি পুনৰবাৰ আপোনালোকৰ আগত এটি সুন্দৰ টপিকস লৈ আহিছো। তাৰ আগতে আপোনালোক সকলোকে নৱবৰ্ষৰ হিয়াবৰা শুভেচ্ছা জ্ঞাপন কৰিলো। হ্যাপি নিউ ইয়াৰ। আহক আজিৰ ভিডিওটো আগবঢ়াই নিও। আজিৰ ভিডিও টপিকসটো আপোনালোক সকলোৱে গম পাইছে চাগে। ভাৰতৰ 5 টপ 5 লংগেষ্ট ৰেল ব্ৰিজ। ইণ্ডিয়ান ৰেলৱে নিৰ্মাণ কৰা ভাৰতৰ 5খন দীঘল ৰেলৱে দলঙৰ কথা আজি মই আপোনালোকৰ আগত ক'ব ওলাইছো। ইণ্ডিয়ান ৰেলৱে পৃথিৱীৰ ভিতৰত এটি বহুত সৰ্ববৃহৎ প্ৰতিষ্ঠান বুলি জনাজাত। ইণ্ডিয়ান ৰেলৱে বহুত ডাঙৰ কাম কৰিছে। তাৰ ভিতৰত বনোৱা আটাইতকৈ 5খন দীঘল ৰেল দলঙৰ কথা আজি মই আপোনালোকক ক'ম। তাৰ আগতে মোৰ আপোনালোকে ভিডিঅ'বোৰ চাই যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিবলৈ তলত থকা লাল বটনটো টিপি দিয়ক আৰু লগতে থকা আপোনালোকৰ ঘণ্টি বটনটো টিপি দিব। আহক আজি চাওঁ আমাৰ ভিডিঅ'টো। 5 নম্বৰত আছে মহানদী ৰেল ব্ৰিজ 2.1 কিলোমিটাৰ। উৰিষ্যাত অৱস্থিত মহানদী নদীৰ ওপৰত এই ৰেল ব্ৰিজখন গঠন কৰা হৈছে। এই ৰেল ব্ৰিজখন পাব্লিকৰ কাৰণে মুকলি কৰা হৈছিল 2008 চনত। তেতিয়াৰ পৰা এই ৰেল ব্ৰিজখন বৰ্তমান ব্যৱহাৰ হৈ আছে। নম্বৰ 4ত আছে আপোনাৰ গোদাবৰী আৰ্ক ব্ৰিজ 2.7 কিলোমিটাৰ। অন্ধ্ৰপ্ৰদেশৰ গোদাবৰী নদীৰ ওপৰত অৱস্থিত এই ৰেল ব্ৰিজখন। এই ৰেল ব্ৰিজখন আপোনাৰ অপেন কৰা হৈছিল 12 মাৰ্চ 1997 চনত। নম্বৰ 3ত আছে নেহেৰু সেতু ৰেল ব্ৰিজ 3.0 কিলোমিটাৰ। বিহাৰৰ সোণ নদীৰ ওপৰত এই ৰেল ব্ৰিজখন বনোৱা হৈছে। এই ৰেল ব্ৰিজখন জনতাৰ বাবে 27 ফেব্ৰুৱাৰী 1900 চনত মুকলি কৰি দিয়া হৈছে। তেতিয়াৰ পৰা এই ৰেল ব্ৰিজখন বৰ্তমানলৈকে ব্যৱহাৰ হৈ আছে। 2 নম্বৰত আছে ভেম্বানাৰ ব্ৰিজ 4.6 কিলোমিটাৰ। কেৰেলাৰ ভেম্বানাৰ হ্ৰদৰ ওপৰত এই ব্ৰিজখন বনোৱা হৈছে। 3টা সৰু সৰু দ্বীপৰ মাজেদি এই ব্ৰিজখন পাৰ হৈ গৈছে। এই ব্ৰিজখন 11 ফেব্ৰুৱাৰী 2011 চনত জনতাৰ বাবে মুকলি কৰি দিয়া হৈছে। আৰু শীৰ্ষত আছে আমাৰ সকলোৰে পৰিচিত বগীবিল দলং 4.9 কিলোমিটাৰ। অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই বগীবিল দলংখন হৈছে বৰ্তমান ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল ৰেলৱে দলং। যোৱা 25 ডিচেম্বৰ 2018 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখন জনতাৰ বাবে এৰি দিয়ে। এয়াই আছিল আজি আমাৰ ভিডিঅ'ৰ শীৰ্ষ 5 ৰেলৱে দলং। আৰু আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব, শ্বেয়াৰ কৰক।